আজি 19 তাৰিখ। আজি আপোনালোকক মই দেখাবলৈ গৈ আছোঁ বৰদোৱা দৌল মন্দিৰ আৰু লগতে বৰদোৱা নামঘৰ। ব'লকচোন আজি চাওঁ ফাকুৱাৰ দিনাখন আজি কি কৰে। আজি গোসাঁই খুৱাব, গোসাঁই খুৱাইছে আপোনালোকে দেখিছে। মই দেখাম ভালদৰে আৰু ব'লক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। বৰদোৱা থানলৈ গৈ আছোঁ মই, বা, খুৰী আৰু খুৰী ল'ৰা ছোৱালী আৰু মাহী। দৌল মন্দিৰ পোৱাৰ আগতে পাম মহেন্দ্ৰ কন্দলী টোল, য'ত শংকৰদেৱে পঢ়িছিলে। এয়াই হৈছে মহেন্দ্ৰ কন্দলী টোল আৰু চাৰিওফালে দোকান। সঁচাই এটা বৰ ভাল লগা দৃশ্য। হোলী বুলি ক'লেই মানে বৰদোৱা আহিবলৈ মন যায়। এতিয়া ৰাতিপুৱা প্ৰায় 10টামান বাজিছে, 10টা চাৰে 10টা। তো ৰাতিপুৱা সেৱা কৰিবলৈ আহিলোঁ দৌল মন্দিৰত। কি ধুনীয়া গীত লাগি আছে, শুনি ভাল লাগিলে। পাৰ্কখন আগতে বহুত ধুনীয়া আছিল, ভালো আছিলে। এতিয়া পুৰণা হৈ গৈছে কাৰণে অলপ বস্তু ভাগিছে। আৰু ইয়াত আছে বহুত শহা। এইবিলাক চব শহা গোটেই গাঁত খানি খানি সিহঁতে সোমাই থাকে তাৰ ভিতৰত। আৰু পোৱালিও আছে ইয়াত, সোমাই গ'ল দেখিছে গাঁতৰ ভিতৰত। তাৰ কেইটামান পোৱালি আছে তাত। আৰু ইমান ভাল লাগে শহাবিলাক দেখি। আমাৰ ঘৰতো আছিলে 2টা শহা, কিন্তু এতিয়া নাই। চব সেইটো পোৱালি সোমাই গ'ল, পোৱালিটো সেইটো পোৱালি। গঁৰালটো তেওঁলোকৰ বহুত ধুনীয়াকৈ ৰাখিছে। আৰু হ'লে বৰদোৱা থান, দৌল মন্দিৰ বৰদোৱা। ইয়ালৈ আহি সঁচাই বহুত ভাল লাগে। কিন্তু এটা দুখৰ কথা, মই ভিতৰত সোমাব নোৱাৰিম কাৰণ মই জিন্স পিন্ধি আহিলোঁ। ইয়াত জিন্স পিন্ধি সোমাব নিদিয়ে, মানে পেণ্ট পিন্ধি সোমাব নিদিয়ে। ধুতি পিন্ধি আহিলে সোমাবলৈ দিয়ে। বাহিৰৰ পৰাই সেয়া কৰিম, একো নাই। ধুনীয়াকৈ লিখি থৈ দিছে, জোতা চেণ্ডেল পৰিধান কৰি ভিতৰলৈ প্ৰৱেশ নিষেধ। আৰু জোতা চেণ্ডেল সকলোৱে বাহিৰতে থৈ যাব লাগিব খুলি পেলাই। আৰু আমিও জোতা চেণ্ডেল খুলিছোঁ বাহিৰতে, আৰু সকলোৱে খুলি যায়। ওপৰলৈ যাওঁতে বাহিৰতে খুলি থ'ব লাগিব। আমি খুলিলোঁ, এতিয়া ব'লক ওপৰলৈ যাওঁ। পাৰিলোঁ। সেৱা কৰিলোঁ আৰু নামি আহিলোঁ তললৈ। হেভি দুখ বহুত। পেণ্ট পিন্ধি আহিলোঁ, তাৰ বাবে সোমাব নিদিয়ে ভিতৰলৈ, পেণ্ট পিন্ধি অহাৰ বাবে। একো নাই, পাহৰি থাকিলোঁ। সেৱাটো কৰিলোঁ বাহিৰৰ পৰাই। এতিয়া দৌলত সেৱা কৰি হ'ল। এতিয়া আমি যাম নামঘৰলৈ, বৰদোৱা নামঘৰলৈ, য'ত মেলা হৈ আছে গোটেই চাৰিওফালে। ব'লক যাম। এতিয়া আমি ওলাইছোঁ ইয়াৰ পৰা। থানৰ পৰা আহি থাকোঁতেই নামঘৰলৈ দেখিলোঁ, এয়া চাওক, ছাগলী এটা একে টিঙৰ ওপৰত উঠি পেলাই খাই আছে। বৰদোৱা ছাগলী হয়। তো ভাবিলোঁ ভিডিঅ' অলপ কৰি দিওঁ। গছ একে টিঙৰ ওপৰত উঠি গছৰ পাত খাই আছে, চাই লওক আপোনালোকে। আৰু গেটখন ইমান ধুনীয়া, চাই লওকচোন, ইমান ভাল লাগিছে। এয়া হ'ল বৰদোৱা নামঘৰ আৰু চাৰিওফালে দোকান। ইয়াত ফুলি বাই ফুলি চাই আছে। ফুলি লয় বোলে, কিন্তু এযোৰ নল'লে, পচন্দ নহ'লে। পচন্দ নহ'লে মানে ঢেউ দাম, 50 টকা 100 টকা দাম।
সেইকাৰণে নল'লে আমি 10-20 টকাত দিয়া হ'লে ল'লোঁ হয়, কিন্তু নিদিয়ে 10-20 টকা হাতত পইচা নাই। আৰু চাওকচোন ইমান ধুনীয়া লাগিছে গেটখন। সকলোৱে আহিব বৰদোৱালৈ, মনটো ভাল লাগে বৰদোৱা আহি সঁচাই। আৰু ভিতৰলৈ যাম এতিয়া লাহেকৈ সোমাই, আৰু ভিতৰলৈ গৈ আছোঁ। ব'লক চাই গৈ থাকিব আপোনালোকে। কালি ৰাতি আহিছিলোঁ যদিও মানে ভিডিঅ' ভালদৰে কৰা নহ'ল, কাৰণ তেওঁ ভিডিঅ' দিছোঁ মই ইউটিউবত, আপোনালোকে চাই ল'ব ভিডিঅ'টো। ৰাতি পৰিৱেশটো বেছি ভাল লাগে, কিন্তু ইমান আন্ধাৰ হৈ থাকে কাৰণে ইমান ভালদৰে ধৰিব নোৱাৰি বস্তুবিলাক দিনৰ দৰে। তো চাই ল'ব ভিডিঅ'টো ৰাতি, সঁচাই বহুত ভাল লাগে, বহুত মানুহ হয় ৰাতি। আৰু দিনত আপোনালোকক দেখাবলৈ কাৰণেই আহিলোঁ মই আকৌ এবাৰ। ইয়াৰ গোটেই দোকান, নামঘৰ ভিতৰলৈকে চাই লওক। ৰাতি বেছি ভাল লাগে, নাম হৈ থাকে গোটেই ৰাতিটো, নামতি পাৰ্টি আহে, য'তে সকলো ঠাই নহয় পুখুৰী মানুহে ভাত পানী খাই ইয়াতে বাচন ধুৱে, খানা খায়, সকলো ৰাতি থাকে যেতিয়া। ইয়াত গোটেই পৰিৱেশটো মানে নষ্ট হোৱাৰ দৰে হৈ আছে এতিয়া। তো একো নাই, ভাল কৰিব পাছত, হোলী যোৱাৰ পাছত যেতিয়া মেলা শেষ হ'ব। সকলো মানুহে ৰাতি থাকে, ভাত পানী নিজে ৰান্ধি খায়। ইয়াৰ চৌকা মানুহবিলাকৰ বহুতে ৰান্ধি আছে, ইয়াত ৰান্ধি আছে ভাত তৰকাৰী, চাই লওক। সঁচাই এটা বৰ আনন্দ দিন এই হোলী দিনটো। ইয়াৰ গোটেই জাবৰ আৰু দালি, আৰু মানুহবিলাক ইয়াত নামঘৰত আছে, নামঘৰত বহি। ব'লক আগুৱাই গৈ থাকোঁ। ভাত পানী বনাই কৰি মানুহে একদম ৰেডি। মানুহে একদম টোপনি মাৰি আছে, ৰাতি টোপনি খতি, পূৰা টোপনি। আৰু আমি গৈ আছোঁ গংগালৈ, আৰু গংগাত আমি এইফালে নামঘৰেদি এইফালে যাব পাৰে, কিন্তু জোতা পিন্ধি আমি অহাৰ কাৰণে আমি যাব নোৱাৰিম, জোতা পিন্ধি আমাক যাবলৈ নিদিয়ে সেইফালে। তো আমি গৈ চুকে যাব লাগিব। ব'লক কৈ দি যাওঁ, চাই লওক। তেওঁলোকে ভাত খাই আছে ধুনীয়াকৈ, সকলোৱে বহি। ব'লক মই কৈ দি যাওঁ, আপোনালোকে যাব পাৰিব কেতিয়াবা আহিলে, কাৰণ আমাক যাব নিদিয়ে সিফালে। এইফালেদি যাব পৰা যায় এনেই গংগালৈ, কিন্তু আমি জোতা পিন্ধি আছোঁ, নামঘৰ ভিতৰেদি আমি যাব নোৱাৰিম। এইবিলাক মানুহ অহা যোৱা কৰি আছে এইফালেদি খালী ভৰিয়ে, কিন্তু আমি জোতা চেণ্ডেল পিন্ধি খুলি পেলাই যাব নোৱাৰিম। আমি এইফালে চুকেদি আহিছোঁ। আৰু এই নামঘৰ সঁচাই বৰ ধুনীয়া। আমি এইফালেদি গৈ এতিয়া গংগা ওলামগৈ। আহি আছোঁ আমি চুকে, নহ'লে এইফালেদি ধুনীয়াকৈ যাব পাৰিলোঁ হয়, জোতা চেণ্ডেল পিন্ধি নহা হয়। আমি এতিয়া চুকেদি আহিছোঁ নামঘৰ বাহিৰেদি। মানুহ ধুনীয়াকৈ আছে, বিয়নী চিঞৰি আছে। আমি এইফালে ওলাই আহিব পাৰিলোঁ হয়, জোতা চেণ্ডেল পিন্ধি নাহে। চাওক, জোতা চেণ্ডেল সকলোৱে খুলি পেলাই ইপাৰ পৰা সিফাল যাব পাৰে, কিন্তু আমি জোতা চেণ্ডেল খুলি আহিব নোৱাৰিলোঁ, সেইকাৰণে আমি এইফালে আহিলোঁ। বৰদোৱা এইফালে
ইয়াতে তহঁতৰ ঘৰতেও চিনি নাপাওঁ লিখা হৈ আছে উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ বুলি আৰু ইয়াত কি ধুনীয়া বগা ড্ৰেছ পিন্ধি আছে ইমান ভাল লাগিছে দেখিবলৈ ধুনীয়াকৈ লিখি থৈ দিছে গেটখনত আৰু আমি এতিয়া পামগৈ আকাশী বহুত ভাল লাগিছে মানুহৰ বেমাৰ হৈছে মানুহৰ বেমাৰ হৈছে আৰু এয়াই আকাশী গংগা বহুতে গা ধুই থাকে ক'ৰবাত গা ধুই আছে যদি মই দেখাম আপোনালোকক চেষ্টা কৰিম গা ধোৱা অলপ দেখাবলৈ তামাম হাঁহিছে মানুহজনে ধুনীয়া হাঁহি এটা এইফালেদি গৈ মানুহে ভৰি হাত ধুব পাৰে আৰু মই জনামতে গংগাখনত খুচুৰা পইচা থাকে যদি দি দিব পাৰে আৰু মই দিওঁ পাই আহিলে আজিও দিলোঁ এইবাৰ আৰু এয়া চাওক চৰাই মাতি আছে আৰু গংগা মানুহে ধুনীয়াকৈ ভৰি হাত ধুই আছে আৰু চৰাই উট উট মাতি আছে কি মাতিছে নাজানো আৰু মই বলক আৰু এয়া গামোচা ধুনীয়া ধুনীয়া গামোচা আছে মানুহটোৱে সুধিছে কিমান দাম ক'লে 200 টকা মই বোলো চব 200 টকা যদি এখন লৈ যাওঁ এইকেইখন পচন্দ হৈছে এইফালে দুখন কিন্তু এইকেইখনৰ দাম বেছি নল'লোঁ আৰু এনেকুৱা গামোচা আছে বাকী সেইকাৰণে নল'লোঁ দাম বেছি আৰু এই ইয়াত গা ধুই আছে ল'ৰা দুটাই মই অলপ দেখিলোঁ এইয়া গা ধুই আছে ইয়াত আৰু ইয়াত ধুনীয়াকৈ মানুহবিলাক আছে সকলোবোৰ ৰাতি থকা মানুহ আপোনালোকে অলপ চাব পাৰিব আহি উঠি গৈছে উঠি গ'ল যা এইয়া উঠি গ'ল ল'ৰাকেইটা গা ধুই আছিলে ধুনীয়াকৈ পানীত গংগাত গা ধুই আছিলে এই দুটা ল'ৰাই তাই এইটো কথা কৈছে মানুহটোৱে থিয়হি বেছি আছে ভাল কিতাপ কৈ তো ভাবিলোঁ কিতাপ এখন লৈ লওঁ বেছি আহিছোঁ নলওঁ বুলি কিন্তু কি মন গ'ল নাজানো কিতাপ এখন ল'লোঁ গীতা এখন লৈ ল'লোঁ গীতা কিতাপ আৰু দেখিলোঁ সিফালে পুলিচ এজনেও গীতা এখন পঢ়ি আছে আৰু এইফালে দোকান বজাৰ মই দেখিছিলোঁ কালি কিতাপকেইখন মাত্ৰ 20 টকাতে দিছিলে মই ক'বলৈ পাহৰিলোঁ এখনত 20 টকাকৈ আছিলে কিতাপ আৰু এখনেই ল'লোঁ এনেও পঢ়িবলৈ মন নাযায় তেওঁ ল'লোঁ আৰু দোকান বজাৰ গোটেই ৰাতি বহুত ভিৰ হয় সেইকাৰণে ৰাতি ভালদৰে ভিডিঅ' কৰি নেদেখালোঁ আৰু দিনত আহিলে আপোনালোকক দেখাবলৈ ভিডিঅ' কৰি চাওক বৰদোৱা মেলা বহুত ডাঙৰ মেলা হয় বৰদোৱাত আৰু প্ৰায়বিলাক বস্তু কম দামত পোৱা যায় আৰু কিছুমান বহুত দাম লয় চেণ্ডেল
খুৰীয়ে ব্লাউজ চাইছে, পচন্দ নহ'ল। তাৰ পৰা আহি আকৌ মই দৌল মন্দিৰলৈ আহিলোঁ, কাৰণ দৌল মন্দিৰত গোঁসাই খুৱাইছে, মই গম পালোঁ, গুচি আহিলোঁ আকৌ তাৰ পৰা। এতিয়া প্ৰায় 11:30 12টামান বাজিছে, 12টামান বাজিছে আৰু গোঁসাই খুৱাইছে সকলোবোৰ। আৰু ধুনীয়া নাম গাব, ইয়াৰ পাছতে আপোনালোক মই নাম দেখাম, চাই থাকক। তাতে হোলী ছটিয়াই দিছে, সেইকাৰণে চবতে সোমাইছিলে। ধুনীয়াকৈ ছটিয়াই দিয়ে, ভাল লাগে। চাই লওক, নামঘৰলৈ সোমাই আহিলে আৰু নাম গাব। এতিয়া আপোনালোক মই নাম দেখাম ধুনীয়াকৈ, সকলোৱে নাম উপভোগ কৰে গোটেই দৌল মন্দিৰৰ ভিতৰত। প্ৰাকৃতিক ধুনীয়াকৈ নাম দিছে, সকলোৱে পঢ়িছে, চাই ভাল লাগে বৰদোৱাত। সেইকাৰণে বৰদোৱা ভাল লাগে, কাৰণ বৰদোৱাতহে নামৰ নাই। মতা মাইকী সকলোৱে সমানে নাম দি গৈছে, চাই বহুত এটা ভাল লগা দৃশ্য। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ, আৰু আপোনালোকক মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট কৰিব, যাতে মই ভাল ভাল ভিডিঅ' আপোনালোকক দিবলৈ পাৰোঁ, যাতে মোক উৎসাহ দিয়ে, তাৰে কামনা কৰি আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আপোনালোকে নামটো উপভোগ কৰক অলপ। গোটেই মতা মাইকী সকলো ল'ৰা ডেকা বুঢ়া গাভৰু সকলোৱে একেলগে ধুনীয়াকৈ নাম গাইছে, সঁচাই এটা বহুত ভাল লাগিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ।